mayo haga লাগছি tan ayo 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 যাও ৰ গেলে বাৰা অলপ শান্তি পাইছো আয়া পাদি গা চা ধুবা নৰা এই ঠাণ্ডাত কি ঠাণ্ডা ই থকলে কে আহিব নাই ক'ত আছে এই থকৰা মইনা আহিছো ৰ এইমাত্ৰ গা চা ধুই আহিছো বাল কুকুৰে এই ঠাণ্ডাত গা ধুব বালো যাবা সি এসপ্তাহ কৰি গা ধোৱা নাই ঠাণ্ডাত বেটাক জ্বালা দেওৰা সঁচা কথা ওলাই যাব তই সঁচাই গা ধুই আহিছে নে আজি সঁচাই আকৌ কিয় মিছা কম গা চা ধুই আহিছো ভালে হৈছে দি পিছে আমাৰ তাৰমানে মামাহঁতৰ আজি ঠকি দিব মন্দিৰত তাতে তোকো লৈ যাব পাৰিম মই গা চা বাৰু ধুই আহিলো দেচোন তও আহিছে ভালে হৈছে এইবাৰ মৰিলো বেটা আয়া কি কৰো মাই ফোন কৰা বাদিছো ঘৰতে যাওঁ নৰা লগত ফাঁচিয়া মৰিম হেল্ল' মাই দে যাইছো দে ভাততে আছো মোক মায়ে মাতি আহিছে নে ক'ৰবাত বোলে যাব লাগিব মই বজাৰ কৰিবা পইচাও নাই এটিএমতো যাব লাগিব বেটা তোৰ বুদ্ধি নাজনো তই গা ধোৱা মানুহ ফকৰাটো যাবি ৰ যাওঁ বলচোন মামাতে ঠকি দিব ঠকিখিনি খাই আহিবি সেই মাক চোকলাই তই বুজি নাপা মাই মাতছি মই যাওঁ তই যি কৰা কৰ যা ভাটিবেলা আহিম দি বেয়া চেয়া নাপাবি গা বাই মোক শিকাব আহিছে সি মই জানো নাজনো সি গা ধোৱা লেবেল মাৰে মোৰ আগত লেবেল মাষ্টাৰ জ্বালা দিছো নে ময়ো বেটা গা ধোৱাৰ লেবেল মাৰা ময়ো এনে কৈছো মামাতে ঠকি দিব বুলি তাৰ লগত কথা পতাতকৈ নাপাতাই ভাল ঠেক ময়ো কম বস্তু নেকি বেটা ময়ো যাওঁ ঘৰখন তহঁতৰ আপি এটা আহিছে তাতেই চাব যাওঁ